নমস্কাৰ অভিজ্ঞ অসম চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। এতিয়াৰে পৰা মই এই চেনেলটোৰ জৰিয়তে আপোনালোকক খাদ্যৰ কিছুমান নতুন নতুন ৰেচিপি দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু মোৰ এই চেনেলটোক আদৰি ল'ব। আজি আপোনালোকক আমি ঘৰতে কিদৰে সহজে তাল পিঠা বনাইছোঁ সেই বিষয়ে দেখুৱাবলৈ বিচাৰিছোঁ। প্ৰথমতে আমি এটা পকা তাল ভালদৰে ধুই লৈছোঁ। ধুই লৈ সেই পকা তালটো আমি অলপ সময় পানীটো টুকি এখন প্লেটত ৰাখি লৈছোঁ। এতিয়া এই তাল পিঠাটো বনাবৰ বাবে আমাক প্ৰয়োজন হ'ব অলপ চাউলৰ। সেইবাবে মই আধা কেজিমান চাউল এনেদৰে পাত্ৰ এটাত ভিজাই ৰাখিছোঁ। এতিয়া পকা তালটো ভালদৰে এনেকৈ বাকলি গুচাই লৈছোঁ। লাহে লাহে এনেকৈ বাকলিখিনি গুচাই লোৱাৰ পিছত তালটোৰ মাজৰ অংশখিনি আমি পিঠা বনাবৰ বাবে ব্যৱহাৰ কৰিম। ভাদ মাহত তাল পিঠা খাব লাগে বুলি বহুতে কয়। এতিয়া বজাৰতো সহজেই তাল ফলটো উপলব্ধ। এনেদৰে বাকলিখিনি ভালদৰে গুচাই লোৱাৰ পাছত আমি এই তালৰ ভিতৰৰ অংশখিনি এটা পাত্ৰত আধা ঘণ্টা সময়ৰ বাবে এনেকৈ তিয়াই ৰাখিছোঁ, যাতে এই তালত থকা যিটো অলপ তিতিকি ভাৱ সেই ভাৱটো নাইকিয়া হয়। অলপ সময় তিয়াই ৰখাৰ পাছত আমি এই তালখিনি বাঁহৰ চালনী এখনত চালি লৈছোঁ। তালৰ ৰসখিনি সম্পূৰ্ণকৈ উলিয়াই লোৱাৰ পাছত এতিয়া এই ৰসখিনি মই এখন কপাহী কাপোৰত বাকি দিছোঁ। এতিয়া আমি ভিডিঅ'টোত দেখুৱাৰ দৰে আধা ঘণ্টাৰ বাবে এই ৰসখিনি কাপোৰখনত বান্ধি ওলমাই ৰাখিম, যাতে ইয়াত থকা পানীখিনি নিগৰি যায়। এনেদৰে আমি আধা ঘণ্টামান সময় এই ৰসখিনি ওলমাই ৰাখিলোঁ। পিঠা বনাবৰ বাবে আমাৰ এতিয়া প্ৰয়োজন হ'ব অলপ পিঠাগুড়ি, চেকি লোৱা তালৰ সীতাখিনি আৰু অলপ চেনি, নিমখ আৰু অলপ বেকিং চ'ডা আৰু অলপমান পানী। ভিডিঅ'ত দেখুৱাৰ দৰে মই এতিয়া খুন্দি লোৱা পিঠাগুড়িখিনিত 4 চামুচ চেনি দিছোঁ। আপোনালোকে যদি মিঠা খাই ভাল পায় তেনেহ'লে আৰু অলপ বেছিকৈ দিব পাৰে আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ। আৰু সৰু চামুচেৰে আধা চামুচ বেকিং চ'ডা দিছোঁ। এতিয়া আমি তালৰ সীতাখিনি পিঠাগুড়িখিনিত দি লৈছোঁ আৰু এই তালৰ সীতাখিনিৰ লগত পিঠাগুড়ি আৰু এই সকলোবোৰ সামগ্ৰী ভালদৰে মিহলাই সানি ল'ম। এনেদৰে পিঠাগুড়িখিনি সানি থাকোঁতে অলপ শুকান পালে অকণমান পানী দিব পাৰে। মই অকণমান পানী ব্যৱহাৰ কৰিছোঁ, ভিডিঅ'টোত দেখুৱাবলৈহে নহ'ল। তাল পিঠা বনাবৰ বাবে আমি সংমিশ্ৰণটো ভালদৰে তৈয়াৰ কৰি ল'লোঁ। পিঠা বনাবৰ বাবে এতিয়া আমি এখন কেৰাহীত অলপ তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত আমি পিঠাখিনি এনেদৰে বনালোঁ। এনেধৰণৰ কিছুমান নতুন ভিডিঅ' চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।